নমস্কাৰ প্ৰথমতে আপোনালোক মই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ ভাল লাগে তেনে নিশ্চয় আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটি দবাই ৰাখিবলৈ নাপাহৰিব আৰু মই আজি ইয়াৰ আগৰ কেইটামান ভিডিঅ' আপোনালোকক মই কেনেকৈ পূৰণ কৰে কি কৰে আপোনালোকক মই দেখুৱাইছিলোঁ আৰু আজি আমি পূৰণ চাম কিহৰ ওপৰত দশমিকৰ পূৰণ কেনেকৈ কৰা হয় দশমিকৰ পূৰণটো জেনেৰেল পূৰণৰ দৰে কৰা হয় কেৱল আমি কি কৰিব লাগে জাস্ট এটা টেকনিক লাষ্টত ইউজ কৰিব লাগে আৰু আমি এনসাৰটো ইজিলি পাই যাব পাৰোঁ কিমান সহজ আপোনালোকক মই দেখুৱাই আছোঁ একদম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব ইয়াত মই তিনিটা অংক লৈছোঁ যাতে আপোনালোকৰ বুজি পোৱাত সহায় হয় আকৌ এবাৰ কৈছোঁ যিসকল এই চেনেললৈকে নতুন গাইছে অৰ্থাৎ প্ৰথম কৰিছে তেওঁলোকে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ যাতে পাই থাকে সেইকাৰণে কাষত থকা বেল আইকনটো কি কৰি ৰাখিব দবাই ৰাখিব যাতে আপোনালোকে প্ৰথম ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক পাই থাকে ঠিক আছে তেতিয়ালৈ আমি আৰম্ভ কৰোঁ দশমিকৰ পূৰণ মই কৈছোঁ যে দশমিকৰ পূৰণ জেনেৰেল পূৰণৰ দৰে কৰা হয় কেৱল আমি শেষত জাষ্ট এটা ট্ৰিক ইউজ কৰিব লাগে যেনে আমি ইয়াত আমি সদায় জানো যে তলৰ সংখ্যাটো আমি ওপৰৰ সংখ্যাবিলাক পূৰণ কৰিব লাগে প্ৰত্যেকটোকে পূৰণ কৰিব লাগে কাৰণ ইয়াৰ আগৰ ভিডিঅ'বিলাক মই কৈ আছোঁ গতিকে আমি 6 ৰেখা প্ৰথমে পূৰণ কৰিম 2 6 যদি মই 2 পূৰণ কৰোঁ তেতিয়া 6 দুগুণ 12 অৰ্থাৎ 12 দুটা সংখ্যা আছে গতিকে আমি কি কৰিম সদায় একক স্থানৰ সংখ্যাটো ব্যৱহাৰ কৰিব লাগে আৰু দশক স্থানৰ সংখ্যাটো হাতে ৰাখিব লাগে গতিকে আমি 6 দুগুণ 12 12 2 বহিব হাতে কিমান যাব 1 এবাৰ 6 ৰেখা পূৰণ হ'ব 0 6 0 গুণ 0 আৰু যে একটোৰে কিমান হ'ব এইটো 1 নেক্সট টাইম 6 ৰেখা 3 পূৰণ হ'ব 6 3 গুণ 18 18 দুটা সংখ্যা আছে গতিকে তাৰে পাৱাৰ হাতৰ সংখ্যাটো ৰাখিলে কিমান হ'ব 8 হাতে কিমান গ'ল 1 এইবাৰ 6 ৰেখা পূৰণ কৰিম 2 6 দুগুণ 12 হাতে 1 গৈছিল গতিকে 12 1 13 কাৰণ আমি জানো যে সদায় হাতে যোৱা সংখ্যাটো কি হৈ যায় যোগ হৈ যায় এতিয়া পূৰণফলটো আমি গম পাই গ'লো ইয়াৰ কথা হ'ল দশমিকটো আমি কেনেকৈ ব্যৱহাৰ কৰিম আগতে যিমান ঘৰৰ দশমিক আছিল পূৰণ কৰা আগমুহূৰ্তত যিমানটা ঘৰৰ দশমিক আছিল আমি সিমান ঘৰৰ দশমিক ৰাখিব লাগে যেনে আমাৰ পূৰণ কৰা আগমুহূৰ্তত 2 ঘৰৰ দশমিক আছিল গতিকে আমি ইয়াৰ এনসাৰ চিটত কি ঘৰৰ দশমিক ৰাখি দিম 2 ঘৰ ৰাখি দিম হৈ গ'ল আপোনাৰ এইবাৰ আন এটা লৈছোঁ ধৰি ল'লোঁ ইয়াত মই আৰু এটা পইণ্ট বঢ়াই দিছোঁ এইবাৰ তলৰ সংখ্যাটোতে এটা পইণ্ট বঢ়াই দিছোঁ ইয়াতে আমি এতিয়া কৈছিলোঁ যে দশমিকটো আমি প্ৰথমতে নাই বুলি ধৰি লৈ আমি পূৰণ কৰিলাম জেনেৰেল ৰুলত তেতিয়াহ'লে আমি এইটো কেনেকৈ পূৰণ কৰিম প্ৰথমে 2টা পূৰণ কৰিম 2 দুগুণ 4 2 0 গুণ 0 2 5 গুণ 10 10 দুটা সংখ্যা আছে গতিকে একক স্থানটো ব্যৱহাৰ কৰিলে 0 হাতে 1 গ'ল 2 4 গুণ 8 হাতে যোৱা একটোৰে কিমান হ'ল 9 2 দুগুণ 4 একক স্থানৰ সংখ্যাৰে পূৰণ কৰিলে এনসাৰ চিট এইটো পাই গ'লোঁ এবাৰ আমি দশক স্থানৰ সংখ্যাটোৰে পূৰণ কৰিম 1 আছে কাৰণ আমি জানো প্ৰত্যেকটোকে পূৰণ হয় 2 1 গুণ 2 2 0 গুণ 0 1 0 গুণ 0 1 5 গুণ 5 1 4 গুণ 4 2 1 গুণ 2 এতিয়া আমি কি কৰিব লাগে বুলি কৈছিলোঁ এইটো যোগ কৰিব লাগে 1 2 1 গুণ 2 1 0 গুণ 0 5 1 গুণ 5 1 4 গুণ 4 2 1 গুণ 2 ঠিক আছে সেকেন্ড লাইনটো পাই গ'লো এতিয়া আমি যোগ কৰিম 4 2 0 9 পাছে 14 14 4 হাতে 1 4 4 8 হাতে 1 কিমান 9 2 এতিয়া আমি দশমিকৰ কথা আহি গ'ল এতিয়া আমি দশমিক বহাব লাগিব ক'ত বহাম আমি তেতিয়া আমি চাম যে আগতে আমি পূৰণ কৰা আগমুহূৰ্তত কিমানটা ঘৰ দশমিক আছিলে কিমান ঘৰ আছিল 1 2 3 তলত এটা আছে গতিকে 3 1 কিমান হয় 4 মুঠ কিমান ঘৰ দশমিক আছে 4 ঘৰ গতিকে আমি ইয়াৰ কেই ঘৰ দশমিক বহিব 4 ঘৰতে বহিব মুঠ যিমান পূৰণ কৰা আগমুহূৰ্তত যিমান ঘৰ মুঠ দশমিক থাকে এনসাৰ চিট সিমান ঘৰতে বহে গতিকে 1 2 3 4 আৰু আমি দশমিক হিচাপ কৰোঁতে কোনফালৰ পৰা হিচাপ কৰিব লাগে বাওঁফালৰ পৰা আমি কোনফালে আহি থাকিব লাগে সোঁফালে হিচাপ কৰি আহিব লাগে নেক্সট আৰু এটা লৈ লৈছোঁ ধৰি ল'লোঁ ইয়াত আমি ইয়াত দশমিকটো ইয়াত ৰাখি দিলোঁ এইবাৰ তেতিয়া আমি প্ৰথমে কিহেৰে পূৰণ কৰিম একক স্থানৰ একটোৰে পূৰণ কৰিম তেতিয়া 1 2 গুণ 2 1 5 গুণ 5 1 4 গুণ 4 1 3 গুণ 3 হৈ গ'ল প্ৰথম স্থানটোৰে এবাৰ দশক স্থানৰ সংখ্যাটোৰে পূৰণ কৰিম গতিকে 1 2 গুণ 2 1 5 গুণ 5 1 4 গুণ 4 1 3 গুণ 3 হৈ গ'ল সেকেন্ড লাইনটো এবাৰ আহিম 3 নম্বৰ লাইনটোত আকৌ একে আছে গতিকে 1 2 গুণ 2 1 5 গুণ 5 1 4 গুণ 4 1 3 গুণ 3 আমি কি কৰিব লাগে পূৰণফলটো যোগ কৰিব লাগে গতিকে আমি যোগ কৰি দিম এতিয়া 2 5 2 7 5 4 9 9 2 11 11 দুটা সংখ্যা আছে গতিকে 1 3 4 7 7 পাছে 12 হাতে যোৱা একটোৰে কিমান হ'ব 13 3 4 7 হাতে যোৱা একটোৰে কিমান 8 3 এনসাৰ চিট আহি গ'ল এতিয়া আহি গ'ল আমাৰ কিহৰ কথা আহি গ'ল পূৰণ কৰিলোঁ দশমিক মই কৈছিলোঁ যে দশমিক পূৰণ কৰা আগমুহূৰ্তত যিমান ঘৰ থাকে আৰু শেষত সিমান ঘৰতে বহিব
গতিকে ইয়াত দেখিছোঁ 1 2 3 তলত আছে কেই ঘৰ 1 2 2 ঘৰ অৰ্থাৎ 3 আৰু 2 কিমান হ'ব 5 ঘৰ গতিকে ইয়াত কিমান ঘৰ বহাম 5 ঘৰ 1 2 3 4 5 গতিকে দশমিক আহি বহিব আপোনাৰ ইয়াতে এতিয়া আমি এনেকৈ কি কৰিব পাৰোঁ দশমিকৰ পূৰণবিলাক কৰিব পাৰোঁ দশমিকৰ পূৰণ সাধাৰণ পূৰণৰ দৰে কৰা হয় কেৱল মাত্ৰ কি কৰা হয় দশমিকটো পূৰণ কৰাৰ আগমুহূৰ্তত যিমানটা ঘৰত মুঠ যিমান ঘৰত দশমিক থাকে পূৰণ ফলটোৰ সিমান ঘৰত আমি দশমিকটো ৰাখিব লাগে একেবাৰে সহজ সকলোৰে কাৰণে সহজ নিশ্চয় বুজি পাইছে আপোনালোকে যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে নিশ্চয় লাইক কৰিব থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' থেংক ইউ এণ্ড গুড ডে থেংক ইউ